वेलकम बैक माय चैनल मनीषा सिम्पल लाइफस्टाइल। আজি মই ব্লগটো স্টার্ট বহুত দেৰিকৈ কৰিবলগীয়া হ'ল কাৰণ মই ৰাতিপুৱা আজি উঠা দেৰি হ'ল আৰু উঠি পেলাই মই বানিৰ ব্ৰেকফাষ্ট বনোৱাত বিজি আছিলো আৰু নিজেও ব্ৰেকফাষ্ট কৰিলো আৰু এতিয়া বাজিছে ৰাতিপুৱা 10:30। তো মই কি কৰিছা? ই ৰাম এক মিনিট, তুমি কি কৰিলা? তুমি গোটেই লিপষ্টিক মুখত লগালা। কি কৰিলা বেটা? বন্ধ কৰি দিয়া। দেখিছানে সি কি কৰিছে? মোৰ লিপষ্টিকটো গোটেই মুখৰ চুকত লগাই আছে। ঠিক আছে গাইজ, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, মই আপোনালোকক দেখুৱাই থাকিম। মই প্ৰথমতে তাৰ মুখৰ পৰা লিপষ্টিকখিনি ৰিমুভ কৰিলো। সেই গাইজ, মই এতিয়া ঘৰলৈ গৈ আছো। ঘৰলৈ যোৱাৰ কাৰণ হ'ল যোৱাকালি ভণ্টিৰ এক্সিডেণ্ট হ'ল। বিশেষ ইমান দুখ পোৱা নাই, অলপমান হাতত দুখ পাইছে আৰু ভৰিত দুখ পাইছে। তো খবৰটো লৈ আহোঁগৈ আৰু লগতে কেইটামান বস্তু কিনিব আছে বানিৰ। তো সেইকেইটাও কিনি আনো। বানিছো আমি কলৈ যাম? ফুফু দিদা বাই বাই দিদা। তো সেইটো কাৰণে ওলাইছো আৰু ঘৰৰ পৰা। বেবী লৈ পেলাই এতিয়া ওলাব নালাগে একচুৱেলি, কিন্তু উপায়ো নাই। ভণ্টিজনী এনেকুৱা এটা খবৰ পাই বেয়া লাগিছে। তো খবৰটো পটককৈ লৈ আহোঁগৈ আৰু এইটো কি বেয়া হ'ল নেকি? নোৱাৰি খুলিবলৈ পৰা নাই। এই আইতাক বাই বাই দি দিয়া, এইবিলাক আইতাক বাই বাই দি দিয়া। সেই আইতা টাটা দি দিয়া। নধৰে বাবা। তো ঠিক আছে, চাই থাকক ভিডিঅ'টো। ই ঘূৰি পেলাই বিৰাট ভাল পায়, ময়ো ভাল পাওঁ। এই লকডাউনৰ কাৰণে যাব পৰা নাই। খবৰ লৈ আহোঁগৈ আৰু চাই দিয়া। আজি মই আপোনালোকলৈ ট্ৰাই কৰিছিলোঁ যে গোটেই দিনটো মই কি কি কৰিম ক্লিপবোৰ দিবৰ কাৰণে, কিন্তু দিয়া নহ'ল। অলপ চলপ এতিয়া দি থাকিম, চাই থাকিব। মই ঘৰত গৈ কি কৰিম, কি শ্বপিং কৰিম, কি কিনিম, এই ন মানে তো বলক চাই থাকক। চ' গাইজ, মই এতিয়া আহি পালোঁ। তাৰপিছত ভণ্টিক খবৰ ল'লোঁ। ভগৱানৰ কৃপাত তাই বেছি দুখ চুখ পোৱা নাই, অকণমান হাতত দুখ পাইছে আৰু ভৰি দুখ পাইছে। তো আমি এয়া কথা পাতি আছোঁ আৰু এইফালে আহা বানি। কি মানে চবতো আহি দুষ্টামি কৰে। কালি ক'ত দুখ পালি? কৈ দে, ক'ত দুখ পালি? বুকুত দুখ পাইছে হাতত বেছি দূৰ। ঠিকে আছে ন? আৰু কি কৰি আছা মাহীৰ লগত তুমি? এইফালে আহা বানি। চ' গাইজ, মই এতিয়া ওচৰতে আছে বিশাল মাৰ্কেটখন, বিশাললৈ গৈ আছোঁ। বানিক মই পাপাৰ তাত থৈ আহিছোঁ। সি পাপাৰ তাত থাকে আৰু মোৰ সৰু ভণ্টিজনীৰ লগত থাকে। তো চাই থাকক, আমি বিশালত গৈ কি কি শ্বপিং কৰিলোঁ দেখুৱাই থাকিম আপোনালোকক, সৰু সৰু ক্লিপ দেখাই। তো এয়া আমি বিশাল মাৰ্কেটত আহি আছোঁ। মাস্কখন খুলি লওঁ নেকি? অকণ আছে মাছ খুলিলা নানিম আৰু ইয়াত নহয় বড় কাপোৰ। চ' গাইজ, আমি বানিৰ কাৰণে খেলা ল'লোঁ। তাৰপিছত এয়া ঘৰৰ অলপ চলপ শ্বপিং, আৰু হাজবেণ্ডে চায়ে আছে খালি গোটেই মন পেলালা। আমাৰ শ্বপিং হৈ গ'ল ব'লা। আৰু এতিয়া হাজবেণ্ডে কিবা কিনে বোলে তাৰ কাৰণে। কি চাবা তুমি? এইকেইটা হাতত লৈ
বস্তুখিনি গাড়ীত গাড়ীখন ধুব লাগিব তুমি আকৌ দিবলৈ যাবানে ৰাস্তাত কিন্তু মানুহ নাই ন ইমান এতিয়া আমাৰ শ্বপিং কৰা হৈ গ'ল আমি এতিয়া ঘৰলৈ গৈ আছোঁ হে ফ্ৰেণ্ডছ আমাৰ অলৰেডি বজাৰ কৰা হৈ গ'ল মোৰ ইমান ভাগৰ লাগিছে ন বহুত টায়াৰ্ড হৈ গৈছোঁ এতিয়া মন গৈছে আইচক্ৰীম খাবৰ কাৰণে হাজবেণ্ডে কৈছে যাবাচোন না আইচক্ৰীম লৈ আনা মোৰ ফেভৰেট হয় কিন্তু খাব নালাগে ন খালে এতিয়া চৰ্দি লাগি যাব উপায়ো নাই খাইছোঁ আৰু ভাল লগা বস্তুটো খাবই লাগিব ন আজি মই বিশালৰ পৰা কি শ্বপিং কৰিলোঁ আপোনালোকক মই ঘৰত গৈ পেলাই দেখুৱাম এটা এটাকৈ কাৰণ এতিয়া দেখুৱাটো পচিবল নহ'ব কাৰণ মই এতিয়া পাপাহঁতৰ ঘৰলৈ যাম তাত গৈ গা চা ধুই আকৌ ফ্ৰেছ হ'ব লাগিব কাৰণ বাহিৰৰ পৰা গৈছোঁতো তো চাই থাকক মোৰ ব্লগটো আজি আপোনালোকে ভাবিছেনে ইমান গৰমত ফালে বানীৰ ডিনাৰ ৰেডি এইফালে আমাৰ লেচি চাই থাকক হাই ফ্ৰেণ্ড মই এতিয়া ঘৰলৈ আহিলোঁ আহি পেলাই এগেইন ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পেলাই এতিয়া গতক মানে মোৰ বানীৰ নামো ঘৰত নিকনেম গত হৈ কিনে পটককৈ গত ওলাই গ'ল বানীক মই এতিয়া অলপমান কিবা খুৱাই আছোঁ বহুত টাইম হ'ল তাক খোৱা নাইতো তাৰ ভোক লাগিছে সেইটো খাই আছে সি তো মই তাক খুৱাই লওঁ তাৰপিছত মই দেখাম কি শ্বপিং কৰিলোঁ আজি সেই গাইজ এতিয়া ৰাতি 10টা বাজিলে বানীক এতিয়া ডিনাৰ কৰাম আহিব বেটা আহিব সি কান্দি আছে মানে কাৰ্টুনটো নেটৱৰ্কটো শ্ল' মাৰিছে যে ব্ৰডবেণ্ডটো সেইটো কাৰণে আজি বহুত ভাগৰ লাগিছে ইমান টায়াৰ্ড লাগিছে যেনে তেনে ভাতকেইটা বনালোঁ আজি বৃহস্পতিবাৰ আমাৰ ঘৰত বৃহস্পতিবাৰে নিৰামিষ খাওঁ তো ভাত বনালোঁ দালি লেচাৰ মাহ বেঙেনা ফ্ৰাই এই অলপ চিম্পল খানা বনালোঁ আৰু এতিয়া তাক খুৱাই পেলাই আমিও খাওঁ সোনকালে শুই দিম আৰু তো গাইজ শ্বপিঙত মই কি কৰিলোঁ দেখুওৱা নহ'ল কাৰণ বস্তুবোৰ চেনিটাইজ কৰা হোৱা নাই আৰু তো আপোনালোকে গম পায় বস্তুবোৰ চেনিটাইজ নকৰাকৈ ঘৰৰ ভিতৰত নোসোমাওঁ সেইকাৰণে বস্তুখিনি গাড়ীতে থাকিল তো কাইলৈ চেনিটাইজ কৰিম কৰি পেলাই আপোনালোকক ক'ম যে বা দেখুৱাম যে কি ল'লোঁ সেয়াই আৰু বহুত দিনৰ পিছত আজি বাহিৰলৈ ওলাই গ'লোঁ আৰু শ্বপিঙো কৰিলোঁ মনটো অকণ ভাল লাগিছে কিবা এটা ৰিফ্ৰেছ ফিলিং হৈছে কিন্তু এটা বস্তু মই আজি ন'টিছ কৰিছোঁ বাহিৰত কিন্তু মানে মানুহবোৰ একদম মানে কেয়াৰফুল নহয় মানে ঘূৰি ফুৰিছে মানে অকণ যে বস্তুটো মানে পেনিক হোৱা নাই যে আমাৰ তেজপুৰত এইটো বস্তু ইমান পজিটিভ কেছ ওলাইছে অলপমান চিৰিয়াছনেছ নাই মানুহবিলাকৰ তো সেই বস্তুটো মোৰ অলপমান মানে আচৰিত লাগিলে মানে মই ডিসএপইণ্ট হৈছোঁ মানে অকণমানতো অলপ কেয়াৰ কৰিব লাগে ন আৰু ইভেন আপোনালোকে বিশ্বাস নকৰিব মই এগৰাকী লেডি দেখিলোঁ তেখেত প্ৰেগনেণ্ট হয় কিন্তু তেখেত শ্বপিং কৰি আছে বাট শ্বপিং কৰাটো বেয়া নহয় বাট এনেকুৱা চিটুৱেশ্যনত ঘৰৰ পৰা বাহিৰত যোৱাটো বিশেষকৈ প্ৰেগনেণ্ট লেডি অলপমান ৰিস্ক থাকে সেইকাৰণে মানুহবোৰে অলপ বুজিব লাগে তেতিয়াহে আমাৰ সমাজখনত এই বস্তুটো ইমান আগুৱাই নাযাব ন বেমাৰটো কি ক'ব মানুহৰতো নিজৰ মতেহে চলিব কোনোবাই যদি ভাল কিবা এটা ছাজেষ্ট কৰিলেও সেইটো বস্তুটো বুজি নাপায় ন তো যিয়ে নহওক আজি ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ মই অলপ টায়াৰ্ড হৈ আছোঁ চ' গাইজ মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আৰু এটা বেলেগ মই চেষ্টা কৰিম আপোনালোকৰ ওচৰত ব্লগ আনিব আৰু আপোনালোকে আজি ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ গুড নাইট